কোনো নাই ইমান ভয় একো নহয় ওলাচোন পুলিচ জাতিটো একেবাৰে বিশ্বাস নাছে চা তাৰমানে তই মোকো বিশ্বাস নকৰ 2000 টকা কথাটো মনত পেলাকচোন সেইটো এটা ক'লা অধ্যায় তেতিয়া নিছে এতিয়ালৈকে নিদিছে চা হেত মই অভাৱী মানুহ নহয় জানো ফটকে ক'ৰ পৰা 2000 টকা উলিয়াই দিম কিস্তিকে হোৱা হ'লে দিব পাৰিম সেইটো কি আছে চা মানে কমাই দিব লাগিব ধৰ আজি 500 কালিলৈ 1000 হ'ব তেনেকে দিলে হৈছে তই ল কিবা এটা আজি দিছো ৰাখি থ এটকাহে দিছে যাত্ৰা কৰিছো আজি হ'ব চা এইটোৱে হৈছে পইচা আৰু মই কিমান ঘূৰাই পাইছো তই আৰু 1999 টকা পাবি ঠিক আছে কিন্তু তাতকেও মই তোক বেছি পইচা দিয়াৰ মানসেৰে আজি আহিছিলো বহক নবহো মই যিটো প্লেন লৈ আহিছিলো বিশ্বাসী মানুহ লাগে মোৰ তই বিশ্বাসী আমি মানে দুইটা এটা প্লেন কৰি বহুত টকা কামানি কৰাৰ কথা ভাবিছিলো মই চাহকাপ বনাওঁ নালাগে দে যাওঁ বেলেগকে বিচাৰ এখন সময় চাহকাপ বনাওঁ নালাগে দে হ'ব দে কৈ যাওঁ চেনি কমাই দিবি নালাগে যা নালাগে মই বেলেগক বিচাৰিম যা কিবা থাকিলে লৈ আনিবি নালাগে যা মোৰ কথা কি ভাবিছে কওক তোক মই মানুহ বনোৱাৰ কথা ভাবিছো মোহন এতিয়া মানে মই মানুহ নাচো চা আছ কিন্তু কামৰ নাচ সেইটো হয় চা কিন্তু কামৰনো কেনেকে হৈছে সেইটো কওকচোন মই সেইকাৰণে আহিছো বনাম তই হয়তো শুনিছ যে ইণ্টাৰনেশ্যনেল মাৰ্কেটত মই এতিয়া এটা বিজনেছ আৰম্ভ কৰিম বিজনেছটো বুজি পাইছো কিন্তু ইণ্টাৰনেশ্যনেলটো বুজি নাপাইছো মানে আঞ্চলিক ভিত্তিত ব্যৱসায় আৰু বা বহুত ডাঙৰ ব্যৱসায় আছে ডাঙৰ ব্যৱসায় তই শুনিছ চাগে ঘুনুকে শুনিছো চা লগতে এইটো শুনিছ নে নাই যে গোটেই ব্যৱসায়টোৰ মেনেজাৰ তই মই মোৰ এই কোটি টকাৰ ব্যৱসায়টোৰ গোটেই হিচাপ নিকাচ তই ৰাখিব লাগিব তই 2000 টকা 1999 টকাটোৰ হিচাপ ৰাখিবিছ হ'ব চা তই ভাবচোন খালি মগজুৰে ডিঙিত তাই হাতত চেকবুক কেনেকুৱা লাগিব এবাৰ ভাবি দেচোন নিজে পিঠা বেচিছো 32 44 দেখিছনে নিজকে বহুত ভাল লাগিছে চা আজিৰ পৰা আপোনাৰ হিচাপ মই ৰাখিছো চা সে মজা